নমস্কাৰ, নেহাজ কিটচেনৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনালোঁ আনাৰসৰ জেলি। গতিকে এই আনাৰসৰ জেলিখিনি দেখিছেনে, ইমান ধুনীয়া হৈছে। ইয়াক আপোনালোকে ব্ৰেড বা ৰুটিৰ লগত খাব পাৰে। গতিকে মই ৰেচিপিটো কেনেকৈ আৰম্ভ কৰিছিলোঁ বলক দেখুৱাওঁ। এয়া দেখিছে, আনাৰস মই বাহিৰটো ভালদৰে ধুই লৈছোঁ। এতিয়া দুটা আনাৰস আছে, দুটাৰ নকৰোঁ মই, এটা থৈ দিলোঁ আৰু এটা আনাৰস ভালদৰে এনেদৰে কাটি ল'ম। বাকলিখিনি মই ইয়াৰে গোটেই গুচাই ল'ম। এনেদৰে মই গোটেইখিনি বাকলি গুচাই ল'লোঁ, দেখিছে। এতিয়া মই গুৰিটো ভালদৰে কাটি ল'ম। আনাৰসটো মই বাকলিখিনি গুচাই ল'লোঁ, লৈ মই এইখিনি এতিয়া ছাইড কৰি দিম। মই চৰিয়া এটা লৈছোঁ আৰু চৰিয়াটোত আৰু চামুচ এখনেৰে মই এচামুচ নিমখ লৈছোঁ। ভালদৰে আনাৰসটো মই ঘঁহি ধুই ল'ম নিমখখিনিৰে ধুলে কি হয়, আনাৰসটো যে অকণমান বাকলি গুচোৱাৰ পিছত বিজল ভাৱ হয় বা পিছল হয়, সেইখিনি গুচি যায়। আৰু সৰুতেও দেখিছিলোঁ মাহঁতে এনেকৈ আনাৰসৰ বাকলি গুচাই নিমখেৰে ধুই পেলাই। আৰু মই বাকলি গুচোৱাৰ আগতেও ধুইছিলোঁ আৰু এতিয়াও ধুই ল'লোঁ। এতিয়া মই আনাৰসখিনি সৰুকৈ চৰিয়া এটাত কাটি ল'ম। ধোৱা হোৱাৰ পিছত ভালদৰে পানীখিনি মুচি এয়া মই সৰুকৈ কাটি ল'লোঁ। আৰু কাটি লৈ মই এইটো লৈছোঁ জুচ ওলোৱা মেচিন। যিহেতু মোৰ ইলেক্ট্ৰিক জুচ ওলোৱা মেচিন নাই, মই এইটো হাতেৰে ঘূৰাম। আৰু তলত এটা মই গিলাচ পাতি দিম আৰু তাৰ পৰা মই এনেকৈ হাতেৰে ঘূৰাই ৰসটো, এয়া দেখিছে, তলত মই এটা গিলাচ পাতি দিছোঁ আৰু মই হাতেৰে ঘূৰাই ৰসটো ওলাই লৈছোঁ। এই গিলাচটোৰে মোৰ দুগিলাচ ৰস এয়া ওলালোঁ, দুগিলাচ জুচ ওলাই গ'ল। আৰু এইখিনি দেখিছে, জুচখিনিৰ জাবৰ, মানে আনাৰসটোৰ এইখিনি জাবৰ, এইখিনি পেলাই দিম, নালাগে। আৰু কিন্তু এইখিনি মই এতিয়া কেৰাহী এটাত দি ভালদৰে পগাই ল'ম। দেখিছে, ইমান ধুনীয়া জুচ ওলাই গৈছে মোৰ সেই হাতেৰে কৰা জুচাৰ মেচিনটোৰে। কাৰণ মোৰ কাৰেণ্টৰ মেচিন যিহেতু নাই, সেইবাবে মই এইটোতে কৰিলোঁ আৰু ভালো সেইটো। এতিয়া মই কেৰাহীটোত গোটেই জুচখিনি দি দিলোঁ আৰু মই ইয়াতে এতিয়া দি দিম চেনি, সৰু কাপ এটাৰে একাপ দি মই এইখিনি এতিয়া ভালদৰে একদম গোটা হোৱালৈকে পগাই থাকিম। আৰু যিমানে পগাম সিমানে ইয়াৰ কালাৰটো চেঞ্জ হৈ আহিব। এয়া দেখিছে, আগতকৈ যথেষ্ট পৰিমাণে ই গোটা হৈ আহিছে। এয়া পগাই আছোঁ আৰু অকণমান সময় ইয়াক লাগিব, ধুনীয়া গোটা হ'ব ধৰিছে এয়া। কিন্তু মই আৰু অকণমান সময় পগালে আৰু হৈ যাব। আৰু কালাৰটো দেখিছেনে, সলনি হৈ আহিছে। এয়া দেখিছে, মোৰ আনাৰসৰ জেলিখিনি প্ৰায় হ'লে। সম্পূৰ্ণ 10 মিনিট সময় মই এনেদৰে হাতেৰে পূৰা লাগাতাৰ একদম এনেদৰে লৰাই আছোঁ। সম্পূৰ্ণকৈ এনেদৰে লৰাই মোৰ 10 মিনিট সময়ৰ পিছত এয়া দেখিছেনে, কালাৰটো ধুনীয়া সলনি হৈছে আৰু জেলিটো মোৰ এতিয়া নমাব হৈ গৈছে। 10 মিনিট সময় মই এনেদৰে লাৰি এতিয়া মই গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। এইখিনি জেলিখিনি হৈছেনে নাই আমি পৰীক্ষা কৰি চাবলৈ এনেদৰে ষ্টীলৰ প্লেট এখনত ল'ম মই, লৈ আৰু এনেদৰে দিছোঁ, দেখিছেনে, ই লাহে তললৈ নামি আহিছে, মানে জোৰত অহা নাই। গতিকে জেলিখিনি মোৰ নমাব হৈ গৈছে। কেৰাহীটোৰ পৰা ঠাণ্ডা হোৱাৰ পাছত মই চামুচ এখনেৰে এনেদৰে বাতিটোত গোটেইখিনি জেলি উলিয়াই ল'লোঁ। দেখিছেনে, ইমান ধুনীয়া হৈছে। কোনো ধৰণৰ প্ৰিজাৰভেটিভ ব্যৱহাৰ নকৰাকৈ মই জেলিখিনি, আনাৰসৰ জেলিখিনি তৈয়াৰ কৰিলোঁ। ই দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমান সোৱাদ হৈছে। ব্ৰেড বা ৰুটিৰ লগত আপোনালোকে ল'ৰা ছোৱালীক দিয়াৰ উপৰিও নিজেও খাব পাৰিব। এই জেলিখিনি এনেদৰে বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব। আৰু মোৰ যদি ৰেচিপিবোৰ আপোনালোকে চাই অকণমান হ'লেও ভাল পাইছে, অকণমান হ'লেও ভাল লাগিছে, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।